ৱেলকাম বেক টু নৰ্মেল ইউটিউব চেনেল। তো আজি আপোনালোকে চাই আছে মোক অলপ গাইছ অলপমান বেলেগ ৰূপত গাইছ। তো আজি আমি যাই আছোঁ মানে এটা মানে গুৱাহাটীতে অৱস্থিত মানে সেইটো অলপমান বেলেগ ঠাই মানে কোথাতে যায় মানুহে কিন্তু অলপমান কমকৈ যায় কিন্তু মানে আৰু কে নাই মানে কে যাব আছোঁ গাইছ এই মানে গাড়ী মটৰৰ ভিতৰত কিবা মানে ৰকত গৈছে ৰ'ব মানে এই গাড়ী মটৰৰ মাজত আৰু কিমান থাকে। তো আজি অলপমান বেলেগতকৈ অলপমান বেলেগ এইটো ডাইলগটো অলপ কপি যায় বিচাৰে কিন্তু বাদ দিয়ক। তো আজি অলপমান বেলেগ জেগা যায় এই গাড়ী মটৰৰ মাজত থাকি অলপ বৰ হৈ গৈছোঁ গাইছ, কাম নাই জীৱনটো। তো ইনকে মানে জীৱনটো যাব দিছে। তো আজি আমি যাই আছোঁ এখন পাহাৰত। মই ডাইৰেক্ট কৈ নাযাওঁ সেইটো অলপমান ছাছপেঞ্চত থাকক দে আপোনালোকে চাব ন জানো দেই তোকো জানো জেগাত যাই আছোঁ মানে একদম বঢ়িয়া একদম পাহাৰ চাহাৰ মানে গুৱাহাটীতে আছে কিন্তু অলপ মানে পাহাৰ চাহাৰৰ মাজত যাই আছোঁ। আপোনালোকে চাই থাকক সেইটো এই নাযাব মানে কাপোৰগিলা মেলি দিছে উৰি আছে দেই। আজি কি ৰ'দ দিছে গাইজ, এই কটি লুম পুৰি যাব দেই চাই থাক গাইজ। তো মই এতিয়া মানে ৰেপিড' এখন বুক কৰিছোঁ, সি আহি আছে। তো তাক লৈ কিনে আমি বেগেদি যাম। আপুনি চাই থাকক ভিডিঅ'টো কাটি নাযাব। বকি নাথাকোঁ আৰু বকি থাকিলে আপোনালোকে বৰ হৈ কিনে ভিডিঅ'টো ঘূৰি যাব। দেখিছে ৰ'দ গাইজ একদম ফালি ফেলছি দেই ইচ কলা একদম মানে একদম এই তলৰ পৰা গ'লে চব কলা দে মোৰ চব কলা হৈ গৈছে যা তো এনেকৈ ওলাই আহিছোঁ কিন্তু হাতত বিদ্যা কৈছোঁ 1 টাকাও কেছ পইচা নাই, 1 টাকাও যি আছে চব জিপেত আছে, চব জিপে কৰিব লাগিব মানে তাৰ বাহিৰে একো নাই। দেচোন চাং আৰু কি হয় কিবা দে। তো গাইছ এটা বস্তু চাব নেকি, এটা চাওকচোন ই মোক হেলমেটটো এইটো কি হেলমেট পিন্ধি দিছে না থাকা নাছে না কি আছে ঠাই চালা যা যো ভাই লোক আহি পাই গ'লোঁ। এতিয়া আপোনালোকে চাওক এতিয়া মই ক'ত চাব নেকি এই দাম আছোঁ মানে গান্ধী মন্দিৰ। তো এইটো মানে গান্ধী মণ্ডপৰ লগত একেলগে লগ হৈ থকা এটা কালী মন্দিৰ মানে বহুত পুৰণি। তো এৰে মানে ভিতৰত এতিয়া মানে সোমাই আহি কিনে ফাৰ্ষ্ট ইমান ৰ'দ ক'ত যায় আৰু সেইকাৰণে আৰু অলপমান ফাৰ্ষ্ট চায়াত দেখি আহিছোঁ। পিছত চায়াৰ পৰা পিছত আৰু একে এই ফাৰ্ষ্ট তলত পাৰ্ক এখন আছে ৰ'বা, সেই পাৰ্কত যাই চাওকচোন এই এখন চাওক এই ফ্লেগ গৈ একদম ইমান দীঘল বা ওপৰৰ পৰা মানে ডাইৰেক্ট তলত বুলি লিখিছে মানে ওপৰত আৰু মানে য'ত মানে ফ্লেগখন আছে না তো ফ্লেগখন মানে ইটা নাই, ফ্লেগখন যেনি সলকেই চাগে কিবা কাৰণত। তো এতিয়া মানে তলত মানে পাৰ্ক মানে কি পাৰ্ক টাইপ আৰু এইবিলাক আপি চাপি এই বয়ফ্ৰেণ্ড নহয় খবৰ চবৰ আহি যায় বহি থাকে আৰু গোটেই চাৰা দেখিছে না কি বুঢ়া জেগা মানে এই কেবল চব আহিবৰ কাৰণে ভাল আৰু এতিয়া গাইছ আপোনালোকে চাব পাৰে অলপমান মানে আস্তে আস্তে খুঁজোতে এই যে কেইটামান সেই আৰু বহি আছে পাগলা চাগলা। এতিয়া মই আকলাই আহিছোঁ মানুহ গাৰ্লফ্ৰেণ্ড লৈছে মই কুৰ্তাৰ আকলা কি লাজ লাগে তাক আপি নাই এইটো বয়সত যোনটো বয়সত আপি লাগে সেইটো বয়সত আপি নাই তাত দুখত জীৱন খেলা বাদ দিলোঁ। আপি আছে আজি আছে কালি নাই। আপিৰ মহিমা আৰু বতৰৰ মহিমা ধৰিব নোৱাৰি। এইটো আমাৰ ডিম্পুৰে কৈ থৈ দিছে আগতে। এই আজি ৰ'দ এই কুৰ্তাৰ মতন ৰ'দ দিছে চালা কালিতো বাৰু খালি নহয় আজি ৰাতিয়ে বৰষুণ দিব এইবিলাক হৈ থাকে। তো আমি আছোঁ মানে আপোনালোকে মই আৰু একেই দেচোন আমি আপুনি আৰু মই মানে এটা হয় আমি হ'ল খেলা বাদ দিলোঁ। এতিয়া মই আছোঁ চাওক এতিয়া মই আছোঁ এই এখন দলং মানে এখন দলঙতে চবে মানে সেই উঠে আৰু আহি কিনে গান্ধী মণ্ডপত আহি কিনে এখানে আৰু মেইন ইয়াতে চবে ফটোতে উঠে। তো মই নাই কেইটামান চেল্ফিয়ে উঠিম কাৰণ বেলেগ নাই এই লগগিলা নাই দিয়ক গাইছ মানে লগগিলা চব সেই আৰু গুচি গৈছে কি ক'ব গাইছ। আকলাই এতিয়া মানে এতিয়া আকলাই ভাল গাইছে চব ব্লগ কোনোবাই চাকৰি পালাক কোনোবাই কামৰ চামলাক কিবা পালাক লগবিলাক বস্তু বেলেগ। মোৰ মানে কি মোৰ মানে যোনকেইটা লগ আছে না সেইকেইটা মানে অলপমান কেনেহেন টাইপ মই আপোনাক কেনেকৈ ক'ম আৰু কেনেকৈ বুজাওঁ। ধৰি লওক মানে কিবা এটা বিপদ হৈ তাতে যদি মোৰো দোষ যদি মোৰো দোষ হয় তেতিয়া মানে তাহোন মানে মোক মানে বাচেন বৰ সেনেহেন টাইপ যদি মোৰো ভুল হৈছে তেতিয়াহ'লেও মানে মোৰে লগত থাকে আৰু সেইটোকে কৈ মানে একদম ভাল লগ আৰু সেইটোৱে আপোনালোকে চাব পাৰে এই জংঘলে ভাই চাহাব। তো এতিয়া মই আছোঁ গাইছে এখন দলং কৰে এখন দলঙত বঢ়িয়া দলং চালা চাওকচোন। এতিয়া মানে এই বাৰিষা মানে পানী চানী হৈছে গটাই জংঘল মানে ওপৰখিনি মাটিতে তলখিনি গটাই জংঘল একদম চব জংঘলে বেছি মানে চাব লগা সেই নাই অলপমান আহি কিনে আৰু এনাত অলপমান তলত গ'লে আহি কিনে সেই আৰু এই অলপমান কিবাকে এই পাহাৰ চাহাৰ আছে আৰু পাহাৰৰ ওপৰত উঠি আছোঁ ৰ'ব এতিয়া কোনোবাই দেখিলে গালি দিব চাগে। চালা
ইয়াতে গাইজ প্ৰেমলজি আছে প্ৰেমলজি মানে কি সাপ চাবৰ কাৰণে অলপ ভয় লাগে মানে বহুত জংঘল নাই এই চাইডে চাইডে চব কৰিছোঁ এই জেগাতে ইয়াৰ পৰা এতিয়া যাম আৰু ইয়াতে মানে এতিয়া খোজ আছে এইটো ভৰি খোজ মানে কিহৰ বা মহাত্মা গান্ধী নেকি এতিয়া মানে মহাত্মা গান্ধী গাইজ মানে 2বাৰ আছিল মই চন 2টা পাহৰি গৈছোঁ মানে কিবা এটা 1934 না কিমানতে কিবা আছিল আৰু মানে 2বাৰ আছিল এটা মানে কি সেইটোৰ কাৰণে ইয়াতে মানে গান্ধীৰ মানে প্ৰতিমূৰ্তি হে কৈছে মানে স্থাপিত কৰিছে মানে আৰু এই মানে ফ্লেগখন হৈছে আমাৰ মানে ভাৰতৰ ভিতৰত 3 নম্বৰ ওখ ফ্লেগ এখন এইখন মানে এতিয়া ফ্লেগখন নাই আৰু মানে ফ্লেগখন গুচাই দিছে এতিয়া মই আপোনালোকে চাই আছোঁ মই আছোঁ ক'ত গাইছা ভাই চাৰা মোক চাই আজি কিন্তু একো নাই দেচোন পৰা যাম আৰু আমি যাই কিনে ওপৰত যাম ওপৰত ডাইৰেক্ট আপোনাৰ দেখি আছোঁ মহাত্মা গান্ধী এটা প্ৰতিমূৰ্তি আছে সেইটো দেখি আছোঁ আমি যাম এতিয়া আস্তে এই চক না জাগা চক না আজি ইমান ভিচি নাই চাব পাৰে কি জাগা দে এইখান এই ফ্লেগখন এতিয়া মানে কি মহাত্মা গান্ধী ফাৰ্ষ্ট আছিল 1921 চনত আৰু নেক্সট টাইম আহিছে 1900 কি পাহৰি গ'লোঁ 46 না কিবা চনত আছিল আৰু তো মই মানে এতিয়া মানে মহাত্মা গান্ধীৰ মিউজিয়ামৰ ভিতৰত সোমাই আহিলোঁ এতিয়া মানে তেওঁ মানে ক'ত কি কৰিছিল চব ইয়াতে আছে আৰু আগত আৰু দেখাইছোঁ চলো তো আমি এতিয়া মানে মহাত্মা গান্ধীৰ যোনটো মিউজিয়াম আছে তো তাতে আহি গ'লোঁ তো ইয়াতে বেছি মানে হাল্লা কৰিব হাকি দিছে মানে অলপমান শান্তিভাৱে থকা যায় নহতে এইটো মহাত্মা গান্ধীহে আছে ইয়াতে মানে প্ৰতিমূৰ্তিটো বনা আছে আৰু এইখনত মানে কিতাপ চিতাপ আছে আৰু দুনিয়াৰ সকলো কিতাপ আছে আৰু এইটো কিবা চাই ল'ব আৰু মন্দিৰ ইয়াতে মানে তেওঁৰ বিষয় আছে আৰু তো এইটো মানে গত তাই মানে অকল মানে তেওঁৰে বিষয় আছে ইয়াতে কেইটা কি কৰিছিল কেইটা আমাৰ ইয়াতে আহিছিল চবখিনি আছে এলাখন তেওঁৰ লগত জড়িত চব তেওঁৰ মানে জন্মৰ পৰা মৃত্যুলৈ যিমান যি চবখিনি ইয়াতে আছে কাক কি লগ পাইছিল কেইটা কাৰ লগত কি সংগ্ৰাম কৰিছিল কেইটা কি কৰিছিল ক'ত কি মানে আন্দোলন কৰিছিল চব আছে আমাৰতো সেইটো বছটো চিনি পাইছি না আইনষ্টাইন খাতৰা মাল আছিল বেলেগ মাথাৰ মাল সেই চব দেখাইছিল মানে কেইটা কাৰ লগত কি আন্দোলন কৰিছিল এৰে মানে এই পাৰ্কখন মানে ফাৰ্ষ্ট এইটো পায় তাৰে পিছত পাৰ্কখনত সেইভাগে যাব পাৰে কিন্তু মই ডাইৰেক্ট ফাৰ্ষ্ট পাৰ্কত গ'লোঁ তাৰে পিছত এটাই আহিলোঁ মানে ফাৰ্ষ্ট অলপ ঠাণ্ডা লাগিব মানে অলপ বহুত গৰমৰ কাৰণে ফাৰ্ষ্ট তাকে গ'লোঁ এতিয়া অলপ একে আহিলোঁ আৰু একে আহিলে অলপ চাল মই ইয়াৰ পৰা যাম আৰু তলত গ'লে আৰু ৰেপিডো আছে না নাই এতিয়া মানে ৰেপিডো নাপয়ে মই আধা গ'লে বুলি যাব লাগিব তাৰপিছত আৰু ৰেপিডো বুক কৰিব লাগিব দেই আৰু চাই থাক কেনে লাগিব আৰু চাই নিশ্চয় অলপ ভালে লাগছে ইমান বৰিং হোৱা নাই আৰু ঠিকে আছে তো এতিয়া মানে ইয়াৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু যা তো মই এতিয়া মানে নাজানে বুলি আহিছোঁ কাৰণ গাড়ী চাড়ী নাই গাইছ কাৰণ এতিয়া মানে ইমান ওপৰত গ'লে ৰেপিডো নাহে কাৰণ তাহাক আহিলেও তাহাক বহুত বিচাৰিব লাগিব সেইকাৰণে অলপমান ঠাণ্ডা জেগা এতিয়া অলপমান বুলি আহিছোঁ মই না কি আৰু ইনকে মানে অলপমান ইনকে বুলি আহি কিনে ভালো লাগে মানে সকলো হয় মানে গাজে পাহাৰ এই চব গোটেই পাহাৰ এখনো মানে পাহাৰৰ ওপৰতে এখন মানে অৱস্থিত হৈছে মানে সেই যিমান মানে জটিল হ'ব বুলি ভাবছিলোঁ সিমান নহয় মানে সিমান এটা দেখাব লগা সেই নাই কাৰণ এৰিয়াটো বেছি ডাঙৰ এৰিয়া নহয় এৰিয়াটো অলপে কিন্তু মানে তাৰে যোনখন ভিতৰত মানে বস্তুখিনি দেখাব লগা জেগা সেইখিনি বেছি নহয় অলপমান যাই শেষে আৰু সেইটো কাৰণে আমি কালি আৰু এটা জেগাত যাই আছোঁ নেক্সট ভিডিঅ' দেখা হ'ব আৰু মানে এটা এই গুৱাহাটীৰে ওচৰত অলপমান বাহিৰত গুৱাহাটীত ৱাটাৰফল এটা আমি যাম আৰু এই দুটা চলিৰ মই যাম অলপ সেইটো অলপমান পাগলামি পাইছে গম পাই নতুন ভিডিঅ' আছে চেনেলটো মানে ভিডিঅ'টো চাই আছে চেনেলটো য'তে মানে ছাবস্ক্ৰাইব কৰি যাবি আৰু কি আৰু এনাই যা কৰি যাবি একো নহয় যা তাই ঘৰৰ মাটি বেচা নাযায় দেই ছাবস্ক্ৰাইব কৰাতে একো সেই নহয় কৰি যাবি বাই লাভি বাই ভালে থাক চবেই আৰু আহিম পৰহি পাগলামি সিদিনা অলপ পাগলামি হৈ গৈছে ফালি পেলাম ঠাংগা